মধুপুৰ নামৰ গাঁও এখনত মোহন নামৰ এজন খেতিয়ক আছিল। খেতিয়কজনৰ দুজন ল'ৰা সন্তান আছিল। তেওঁলোক সৰু থাকোঁতে মাকৰ মৃত্যু হৈছিল। সেয়েহে ল'ৰা দুজন বৰ দুষ্ট হৈছিল। দেউতাকে পুৱাই পথাৰলৈ কাম কৰিবলৈ গৈছিল আৰু ল'ৰা দুজনে দিনৰ দিনটো ঘূৰি ফুৰিছিল। সমনীয়াৰ লগত মাৰধৰ কৰি সমনীয়াৰ সকলো খেলা বস্তু কাঢ়ি লৈ আহিছিল। সেয়েহে দেউতাকক গাঁৱৰ মানুহে সঘনাই ঘৰত আহি মোহনক সতৰ্ক কৰি দিছিল। ঐ মোহন, তোৰ ল'ৰাক তুই কিন্তু চম্ভালি ৰাখিবি দেই, নহ'লে কিন্তু কথা বেয়া হ'ব। তোৰ ল'ৰাই বহুত দুষ্টামি কৰি থাকে। গাঁৱৰ মানুহৰ পৰা সঘনাই এনেকুৱা বিচাৰ পাই দেউতাকৰ মনত বহুত দুখ লাগিছিল। দেউতাকে ল'ৰা দুটাক গালি পাৰিছিল আৰু মাৰিব খুজিলে কিন্তু ল'ৰা দুটাই দৌৰি পলাইছিল। দিন বাগৰি যোৱাৰ লগে লগে ল'ৰা দুটাও বহুত বেয়া হ'বলৈ ধৰিছিল। সিহঁতে বিড়ি, চিগাৰেট, চাধা সকলো খাবলৈ ধৰিছিল। ডাঙৰ ভায়েকে এদিন টকা উপাৰ্জন কৰাৰ কাৰণে এটা কৌশল সাজিলে। সন্ধিয়া দেউতাকৰ কলাকট্টো লৈ গৈ এজনে পিন্ধি গছত উঠিলে, এজনে ওচৰৰ ঘাঁহনিৰ আঁৰত লুকাই থাকিলে আৰু কোন বাটৰুৱা হাতত কি বস্তু লৈ আহে চাই থাকিলে। যিজন বাটৰুৱা হাতত বস্তু লৈ অহা দেখি সিহঁতে মাত লগায়, ঐ আহিছে বাটৰুৱা আহিছে, বস্তু লৈ আহিছে, দে ৰেডি হ। মানুহজন অহাৰ লগে লগে এজনে গছৰ ঠানিবিলাক জোৰে জোৰে লৰাবলৈ ধৰে আৰু এজনে মুখেৰে ভয় লগা শব্দ, ফুটৰ শব্দ উলিয়াই সেই মানুহজনক ভয়ত আৰ্তনাদ কৰে আৰু মানুহজনে হাতৰ বস্তুবিলাক গছৰ তলতে দলিয়াই থৈ তাৰ পৰা লৰ মাৰে। এনেকৈ সিহঁতে মানুহক ভয় খুৱাই ঘৰটো বস্তুৰে নধৰা কৰিলে। এদিন দেউতাকে এই বস্তুবিলাক দেখি উচপ খাই উঠিলে আৰু দেউতাকে বুজি পালে যে ল'ৰা দুজনে এইবাৰ চুৰি বিদ্যাত নামিছে। ল'ৰা দুজনৰ কাৰুকাৰ্য দেখা পাই দেউতাকে অন্তৰত বহুত আঘাত পালে। অৱশেষত নিজকে বুজাব নোৱাৰি দেউতাকে আত্মহত্যা কৰিলে আৰু সেই গছডালতে ভূত হৈ বাস ল'লে। অইন দিনাৰ নিচিনা সিহঁতে আৰু এদিন সেই গছডালৰ ওচৰলৈ গৈছিল আৰু এজনে গছত উঠিবলৈ ধৰিলে। ঐ কোন তুমি? বগা ভূত থাকে নেকি? ভূত কালায়ে? সিহঁতে বগা ভূত দেখা পাই দুয়ো বহুত ভয় খালে আৰু সেইদিনাখনৰ পৰা তেনেকুৱা কাম নকৰোঁ বুলি শপত ল'লে আৰু যিবিলাক বস্তু গতাইছিল সকলোবিলাক বস্তু সেই গছডালৰ তলত দিবলৈ ক'লে। মোৰ সন্তুতি, তোমালোকৰ আজি এনেকুৱা পৰিৱৰ্তন দেখা পাই মই বহুত আনন্দিত হৈছোঁ। মোৰ মৃত্যু সাৰ্থক হ'ল। মই আন কোনো নহয়, মই তোমালোকৰ দেউতা আছিলোঁ। তোমালোক ভাল মানুহ হ'বা।